যিহেতু আজি দেওবাৰ তো সেইকাৰণে আজি আমাৰ ফিল্ডতে আছিল এখন ভয়ংকৰ খেল আৰু এইফালে দেখিছে কেনেকৈ জুই চুই লগাই ফিল্ডখন ৰেডি কৰি লোৱা হৈছে মানে যোৱাকালি অকণমান বৰষুণ পৰিছিলে তো সেইকাৰণে অলপ পেট্ৰল আনি ফিল্ডখনত জুই লগাই ভালদৰে ফিল্ডখন শুকুৱাই লোৱা হ'ল আৰু আজিৰ খেলখন পৰিচালনা কৰিবলৈ সুদূৰ চেন্নাইৰ পৰা এজন মহান কমেণ্টেটৰকো মাতি অনা হৈছে আৰু তেখেত এইজনেই বাকী খেলখন ষ্টাৰ্ট কৰা হ'ল আৰু আজিৰ খেলখনত এটা নহয় দুইটা টিমেই জয়ী আৰু সেইকাৰণে সকলোৰে মনতে আজি বহুত ফূৰ্তি আৰু তাৰ কাৰণে আজি আমাৰ ফিল্ডতে সৰু সুৰা এটা খানাও আয়োজন কৰা হৈছে আৰু এইফালে বজাৰত আহি অলপ মাংসও কিনিলোঁ আৰু যিহেতু বৰষুণৰ বতৰ তো খানাটো ফিল্ডত কেঞ্চেল কৰি এই বিল্ডিংটোৰ ওপৰতে খোৱা হ'ব আৰু এইফালে দেখিছে এজন দুজনকৈ আমাৰ সকলো ৰাহু কেতু আহি খানাৰ জেগাত উপস্থিত হৈছেহি আৰু ব'লক আপোনালোকক এবাৰ বিল্ডিংটোৰ ওপৰৰ পৰা আমাৰ টাউনখনো দেখাই দিওঁ আৰু এইফালে এইখনেই হ'ল আমাৰ নগাঁৱৰ কামপুৰ টাউন আৰু খানা খোৱাৰ আগে আগে সকলোকে এইফালে প্ৰেছাৰটোও জুখি লোৱা হৈছে কাৰণ ছাগলী মাংস খোৱা হ'ব যিহেতু আৰু মাংস খাই কোন ক'ত বাং খাই পৰি থাকে ক'ব নোৱাৰা কথা তো সেইকাৰণে প্ৰেছাৰবোৰ জুখি লোৱা হৈছে বাকী আমাৰ ৰান্ধনি আজি এই দুজনেই চাই লওক এইফালে বাকী খানা ৰেডি হৈ গ'ল আজি খানা কেনেকুৱা হ'ল ক'ব নোৱাৰোঁ আগে খাই লওঁ তাৰপিছত ক'ম বাকী বছ যদিহে ছাপোৰ্ট কৰে ফ'ল' কৰি লওক মোক আজি ভাত সাজ সকলোৱে একেলগে খালোঁ আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম বাই বাই